বন্ধুসকল নতুনকৈ এটা চাকৰি ওলাইছে ৱামুলত। আমুল কোম্পানী নহয়, ৱামুল হয় দ্য ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড, ৱামুল গুৱাহাটী হেজ। আৰু ইয়াতে যোনখিনি ভেকেঞ্চি ওলাইছে এই ভেকেঞ্চিখিনি লাষ্ট ডেটটো হৈছে 27 মে'। তো 27 মে'ৰ আগতে আপুনি যদি ভিডিঅ' চাই আছে তেতিয়াহ'লে এতিয়ালৈকে আপোনাৰ ডেট আছে, ভিডিঅ'টো শেষলৈকে আপুনি চাওক। তো বন্ধু ফাৰ্ষ্টত যোনটো পষ্ট হৈছে এইটো হৈছে এছিষ্টেণ্ট। তো এছিষ্টেণ্ট হৈছে ডায়েৰীৰ। তো ইয়াতে যোনটো আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব এইটো আপোনাৰ ITI লাগিব, ইলেক্ট্ৰিকেল ট্ৰেডো, আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়সটো আপোনালোকৰ 30 বছৰতকৈ তলত হ'ব লাগিব। নেক্সট যোনটো পষ্ট আছে এইটো হৈছে এক্সিকিউটিভ মাৰ্কেটিং। তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট পষ্টটো হৈছে এছিষ্টেণ্ট 1 মাৰ্কেটিং। তো ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু 1 বছৰৰ পৰা মিনিমাম 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট যোনটো আৰু কম্পিউটাৰ স্কিলছো থাকিব লাগিব আৰু আপোনালোকে এছামিছ, ইংলিছ আৰু হিন্দী আপোনালোকে জানিব লাগিব। নেক্সট যোনটো পষ্ট হৈছে এইটো হৈছে এছিষ্টেণ্ট 1 P&I। তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেশ্যন আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ। আৰু আপোনালোকৰ এছামিছ, বেংগলী নহ'লে হিন্দী, যিকোনো দুটা লেংগুৱেজ ইয়াৰ মাজত আপোনালোকে জানিলে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো বন্ধুসকল এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ৱামুলৰ অফিচিয়েল ৱেবছাইটত যাব পাৰিব। গৈ আপোনালোকে তাতে এপ্লিকেশ্যন ফৰ্ম পাই যাব, তাতে আপোনালোকে ফুল ডিটেইলছখিনি চাব পাৰিব। চাই আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো এপ্লাইটো আপোনাৰ 27 মে' 2021 আগতে কৰিব লাগিব। আৰু তো বন্ধুসকল যদি আপোনালোকে এনেকুৱা চাকৰিৰ বিষয়ে আপডেট লাগে তেতিয়াহ'লে তলত ছাবস্ক্ৰাইব লিখা যোনটো বটন আছে এইটো টিপি দিয়ক। আৰু লগতে ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক দি আছে। তো টেলিগ্ৰাম চেনেলৰ লিংকটোত আপোনালোকে জইন কৰি ৰাখিলে যোনখিনি চাকৰি আপডেট মই ইউটিউবত নিদিওঁ সেইখিনি আপোনালোকে টেলিগ্ৰামত পাই দিব। ডাইৰেক্ট অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ৰেগুলাৰ পাই থাকিব। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ চিনাকি যোন মানুহ আছে যাৰ এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ বন্ধুসকল।